আজি এই আমাৰ নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত মই ৰাইজক পুনৰবাৰ মনত পেলাই দিছোঁ যে ৰঙিয়াৰ ৰাইজতকৈ ৰঙিয়াৰ সংগ্ৰামী ঐতিহাসিক ৰন্দিয়াৰ ৰঙিয়াবাসী ৰাইজতকৈ কোনো শক্তি ডাঙৰ হ'ব নোৱাৰে, কোনো শক্তি শ্ৰেষ্ঠ হ'ব নোৱাৰে। গণশক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি। আৰু আমাৰ ৰঙিয়াৰ ৰাইজে কেতিয়াবাই এই ইতিহাস ৰচনা কৰি গৈছে যে ৰাইজেই ৰজা। এদিন ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ইয়াতে হিন্দুৰ নেতা কণ গোস্বামী আৰু মুছলমানৰ নেতা ৰহমত খলিফাই ইয়াতে ৰাইজমেল বহাইছিল ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে। এই ৰঙিয়া ৰক্তাক্ত হৈছিল সংগ্ৰামী খেতিয়কৰ তেজেৰে। তথাপিও ৰাইজে হাৰ মনা নাছিল। হিন্দু মুছলমান জনজাতি অজনজাতি এই খেতিয়কসকলে ব্ৰিটিছক বাধ্য কৰাইছিল বৰ্ধিত খাজনা হ্ৰাস কৰিবলৈ। আৰু এই ৰাইজমেলৰ ঐতিহ্যৰ ওপৰত ভিত্তি কৰি এই সমগ্ৰ উত্তৰ কামৰূপ ৰঙিয়াক কেন্দ্ৰ কৰি মুক্তি সংগ্ৰাম আৰম্ভ হৈছিল। স্বাধীনতা সংগ্ৰামৰ গোটেই ভাৰতৰ ভিতৰত ৰঙিয়া এক প্ৰধান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছিল। আজি সেই ৰাইজ জাগ্ৰত হৈছে, ৰাইজমেলৰ ৰাইজ জাগ্ৰত হৈছে। আমি আকৌ কৈছোঁ, ৰাইজ মানে সেই ৰাইজ যি ৰাইজৰ মাজত ৰহমত খলিফা আছে, যি ৰাইজৰ মাজত কণ গোসাঁই আছে, যি ৰাইজৰ মাজত হিন্দু মুছলিম সকলো সম্প্ৰদায় আছে, যি ৰাইজৰ মাজত কংগ্ৰেছ কমিউনিষ্ট সকলো দল আছে, সকলো মত আছে। আৰু এই ৰাইজতকৈ কোনো মহাজোঁট ডাঙৰ হ'ব নোৱাৰে। আপোনালোকে নিশ্চিত থাকক। মই ৰাইজক আকৌ আশ্বস্ত কৰিছোঁ, অসমৰ ৰাইজক। হয় হয় হয়, আপোনালোকক কৈছোঁৱেই আগতে যে কমিশ্যনৰ পইচাৰে ইতিমধ্যে বৃহৎ পৰিমাণৰ সম্পত্তিৰ মালিক হোৱা ভৱেশ কলিতাই 300 কোটি টকাৰ মালিক হোৱা ভৱেশ কলিতাই বস্তাই বস্তাই ধন ঢালি এই নিৰ্বাচন জয় কৰাৰ কাৰণে তেওঁলোকে বৃথা চেষ্টা কৰিছে। আৰু আমাৰ ৰঙিয়া ৰাইজে কৈছে যে এই অপচেষ্টা সফল হ'ব নিদিওঁ। ৰঙিয়া ৰাইজে কৈছে বিজেপি দলক ইয়াৰ পৰা নিশ্চিতভাৱে উচ্ছেদ কৰিব। বিজেপি দল পৰাজিত হ'ব। ভৱেশ কলিতা ঘৰৰ ল'ৰা ঘৰলৈ উভতি যাব লাগিব। আৰু ইয়াতে বিজয়ৰ হাঁহি মাৰিব ৰাইজে, অৰ্থাৎ ৰাইজৰ দলে। ভাঙিলে সেইটোৱে কথা। তেওঁ ৰাজনীতি নুবুজে, ৰাজনীতি নাজানে। এজন ৰাজনীতিবিদৰ পত্নীহে অভিনেত্ৰী হ'ল বুলিয়ে যে এজন ৰাজনীতিবিদ হ'বতো কথা নাই। আজি বিজেপিয়ে যিটো সাহস দেখুৱাব নোৱাৰিলে উজনিত যে আমি কা আনিম, 6 নং দফা প্ৰযোজ্য নকৰোঁ, সেই একে কথা আইনীবোৰে কামটো কৰি দিলে। কৰি গোটেই বিজেপিক আৰু যিখিনি ডুবিছিল আৰু ডুবাই পেলাল। ৰঙিয়াৰ বিষয়ে কি ক'ব? চাওক, ৰঙিয়া মইতো এতিয়া অসমত শদিয়াৰ পৰা ঘূৰি লৈ বিভিন্ন ৰাইজৰ দলৰ সভা সমিতিত, কিন্তু ৰঙিয়াৰ কথাটো সুকীয়া। হৰেশ্বৰ বৰ্মন ডাঙৰীয়া, আপোনালোকে জানে যে অসমত যদি এটা সংগ্ৰামী সত্তা বুলি কয়, সঁচা অৰ্থত যদি অসমৰ মানে স্বাৰ্থত অসমৰ গাঁও অঞ্চলত যদি সঁচাই কাম কৰা এজন ব্যক্তি, এজনৰ হৰেশ্বৰ বৰ্মন। তেখেত অকল মানে মই এইটো কথা মানে অকল ৰঙিয়াতে তেখেত সীমাবদ্ধ নহয়। তেখেতৰ যি কৰ্মৰাজি বিগত সময়ছোৱাত, আজি যেতিয়া ভূমি বৰ্মনৰ নেতৃত্বত কংগ্ৰেছৰ দিনত যেতিয়া BTAD সীমা নিৰ্ধাৰণ আছিল, বহু গাঁও য'ত এজনো বড়ো নাই, এই গাঁওবোৰ সোমাই গৈছিল। হৰেশ্বৰ বৰ্মনদেৱৰ কাৰণে আজি উদ্ধাৰ পাইছিল। BTADৰ বাহিৰত থাকিব লাগে। তেখেতৰ যিটো অৰিহণা সেইটো সাংঘাতিক। অসমৰ সামাজিক জীৱনৰ সকলো সমস্যাত তেখেতে বলিষ্ঠভাৱে মাত মাতি আহিছে। আৰু আমাৰ ভাল লাগিছে যে আজি হৰেশ্বৰ বৰ্মন ডাঙৰীয়া ৰাইজৰ দলৰ এজন প্ৰতিনিধি আৰু ইয়াৰ পৰা মানে বিধানসভাত প্ৰতিনিধিত্ব কৰিছে। এইটো আচলতে ৰাইজৰ দলৰ কাৰণে গৌৰৱৰ কথা। আৰু আমি আশাবাদী তেখেতৰ বিগত সময়ছোৱাত নিষ্ঠা সহকাৰে নিস্বাৰ্থভাৱে যিবোৰ কাম কৰি আহিছে তাৰে উচিত প্ৰতিদান ৰঙিয়াবাসীয়ে এইবাৰ দিব। ৰাইজৰ দলৰটো অখিল গগৈ, আপোনালোকে জানে যে শিৱসাগৰত মানে অখিল গগৈ কিমান ভোটত জয় হ'ব এইটো আৰু আপোনালোকে চাগে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত এইটো ৰেকৰ্ড হ'ব। দ্বিতীয় কথা, আমাৰ নাওবৈচাত যথেষ্ট সবল স্থিতি, ঢিঙত আমাৰ যথেষ্ট সবল স্থিতি।
ৰূপহী হাটত যথেষ্ট আমাৰ সবল স্থিতি। সেইকাৰণে আমি ভাবিছোঁ যে মাত্ৰ 1.5 মাহ জানুৱাৰী মাহত অভিৱৰ্তন আৰম্ভ হৈছে। এই ক্ষেত্ৰত আমি ভাবোঁ যে প্ৰথম পৰ্যায়ত আমি মানে খুব কমেও মানে 5টা সমষ্টিত মানে প্ৰবল প্ৰতিযোগিতা আগবঢ়াব পাৰিম। স্বাভাৱিকতে বিজেপিক প্ৰতিৰোধ কৰাৰ, বিজেপিক ৰখোৱাৰ ক্ষেত্ৰত আমি যি কৰিব লাগে সকলো ৰাজনৈতিক সমীকৰণতে আমি থাকিম। কিন্তু আমাৰ প্ৰথম উদ্দেশ্য হ'ব অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈ যি প্ৰতাৰণা কৰিলে অসমৰ জনগণক, এই প্ৰতাৰণা কৰা দলটোক উৎখাত কৰাৰ স্বাৰ্থত আমি যাক সহায় কৰিব লাগে আমি প্ৰস্তুত। কামৰূপ জিলাৰ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক মই সমূহ ৰঙিয়াবাসী ৰাইজক অনুৰোধ কৰিছোঁ যাতে আগন্তুক বিধানসভা নিৰ্বাচনৰ 1 তাৰিখে 1 এপ্ৰিলত আপোনালোকে এপ্ৰিল ফুল নহয়, স্বাধীনতাৰ 70 বছৰ পাৰ হৈ গ'ল, এতিয়াও আমাক এপ্ৰিল ফুল বনাই ৰখাৰ চেষ্টা কৰি আছে। গতিকে আপোনালোকে যাতে এইবাৰ এপ্ৰিল ফুল নহয় আৰু চিলিণ্ডাৰৰ ছবিত হৰেশ্বৰ বৰ্মন ডাঙৰীয়াক ভোট দি বিপুল ভোটত জয় কৰে, এই মই অনুৰোধ জনালোঁ। আপোনালোকে গম পাই ৰাইজৰ দল যোৱা 2 অক্টোবৰ 2020ত গঠন কৰা হৈছিল আৰু ইয়াৰ পিছত আমি যদিও কম সময় পাইছোঁ, আমি অখিল গগৈৰ মেছেজটো, অখিল গগৈৰ কথাখিনি ৰাইজৰ মাজত নিয়াৰ চেষ্টা কৰিছোঁ আৰু আমাৰ দেখি খুব ভাল লাগিছে যে সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক আমাক আঁকোৱালি লৈছে, আমাক মৰম দিছে আৰু সকলোৱে কৈছে যে আমি ৰাইজৰ দলৰ লগত আছোঁ, অখিল গগৈৰ লগত আছোঁ। হয়, আমি বহু জাগা, যিহেতু আমাৰ সময় কম আছিল সেইকাৰণে আমি বহু জাগাত যাব পৰা নাই, মানুহখিনিক আমাৰ কথাখিনি হয়তো ক'ব পৰা নাই, আমাৰ মেছেজটো তেওঁলোকক দিব পৰা নাই। গতিকে যদি তেনে কোনো মানুহ মোৰ কথা শুনি আছে, আপোনালোকক মই অনুৰোধ জনাইছোঁ, আপোনালোকক অখিল গগৈৰ কথা, অখিল গগৈৰ সংগ্ৰামৰ কথা নতুনকৈ মই ক'ব লগা কোনো কথা নাই, অসমবাসী ৰাইজে জানে, ৰঙিয়াবাসী ৰাইজে জানে। গতিকে আপোনালোকে এবাৰ সুযোগ দিয়ক অখিল গগৈৰ ৰাইজৰ দলক, আমাৰ ৰাইজৰ দলক, আপোনালোকৰ ৰাইজৰ দলক বিধানসভাত আপোনালোকৰ কথাখিনি যাতে বিধানসভাৰ মজিয়াত উত্থাপন কৰিব পাৰে ৰাইজৰ দলে। ইতিমধ্যে আপোনালোকে দেখিছে যোৱা সময়ছোৱাত বিজেপিৰ যি স্বৈৰাচাৰী শাসন গোটেই সমগ্ৰ অসমত, বিজেপিয়ে অখিল গগৈক যোৱা 16 মাহ ধৰি বিনা কাৰণত, বিনা ট্ৰায়েল, বিনা CD ৰিপৰ্ট, বিনা কোনো তথ্য, বিনা কোনো প্ৰমাণে কি ধৰণে জোৰ জবৰদস্তি জেলত ভৰাই ৰাখিছে আৰু মানুহবোৰে তেওঁৰ প্ৰতি ভাল ভাৱ আছে কাৰণে এতিয়া ৰাইজৰ দলক আঁকোৱালি লৈ আছে আৰু বিচাৰি আছে যে তেওঁৰ মুক্তি হওক। তেওঁৰ যদি মুক্তি আপোনালোকে বিচাৰিছে তেন্তে আপোনালোকে ৰাইজৰ দলক ভোট দি ৰাইজৰ দলক শক্তিশালী কৰিবই লাগিব, এয়া মোৰ আপোনালোকক অনুৰোধ।